হেল্ল' ভিউৱাৰ্ছ, আহক আজি আমি এক নতুন ৰেচিপি লৈ যাওঁ। আপোনালোকে যিসকলে মোৰ চেনেলটো চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আহক এয়া আমি লৈ লৈছোঁ আলু, বেঙেনা আৰু মাছ। এইখিনি বনাবলৈ আমি প্ৰথমতে মাছ কাটি লৈ লোৱা হৈছে, দুটা পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু। এইখিনিক আমি প্ৰথমতে নহৰু, কেঁচা জ্বলা আৰু এটা পিঁয়াজ মিক্সিৰ বাটিত লৈ লৈছোঁ আৰু এইখিনিক ধুনীয়াকৈ বটি ল'ম। এয়া আলু, তিনিটা আলু ধুনীয়াকৈ চিলাই পিচকৈ কাটি ল'ম। আলু আৰু বেঙেনাখিনি ধুনীয়াকৈ কাটি লৈ এয়া মই আলুখিনি ৰাউণ্ড কৰি কাটিছোঁ আৰু ইয়াতে দুটা মোৰ ঘৰৰ বেঙেনা দুটা মই ধুনীয়াকৈ দুফালকৈ কাটি পিচকৈ কাটি লৈ লৈছোঁ। এয়া বেঙেনা আৰু আলুখিনি ভালদৰে ধুই লওঁ। এয়া পিঁয়াজ এটা মই ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া কেৰাহী এটা বহাই দি তাতে তেল অকণ দি দিছোঁ। তেলত পিঁয়াজ দি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ তাতে দি দিম পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া বটি লোৱাখিনি ধুনীয়াকৈ ভাজি ল'ম। তাতে দি দিছোঁ হালধি, শুকান জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু জিৰা গুড়ি। এইখিনি ধুনীয়াকৈ ভাজি লৈ তাতে দি দিছোঁ কাশ্মীৰী ৰঙা জলকীয়া গুড়ি আধা চামুচ। এয়া এইখিনি হৈ গৈছে। ইয়াতে দি দিছোঁ নিমখ আৰু তাতে দি দিছোঁ একাপমান পানী। পানীখিনি ভালদৰে উতলি আহোঁতে তাতে এয়া দি দিছোঁ মাছখিনি ধুনীয়াকৈ প্ৰথমতে এই পানীখিনি শুকাই ল'ম। এয়া চাওক মাছখিনি ধুনীয়াকৈ পানীখিনি শুকাই আহি আছে। এয়া মাছখিনি হৈ আহিছে। ইয়াতে এতিয়া দি দিম পানী মাছৰ ওপৰলৈকে আৰু মাছখিনি ধুনীয়াকৈ এবাৰ লাহেকৈ লৰাই দিছোঁ যাতে ই ভাঙি নাযায়। এয়া মাছখিনি ধুনীয়াকৈ হৈ আহিছে। মাছখিনি হওঁতে প্ৰায় 25 পৰা 30 মিনিট সময় লাগে। এইখিনি হৈ গৈছে। এতিয়া মাছখিনি উঠাই ল'ম বাটি এটাত। এয়া মাছখিনি উঠাই লৈ কেৰাহীটো আৰু এবাৰ বহাই দিছোঁ। তাতে অলপ তেল দি দিছোঁ আৰু পিঁয়াজ দি তাতে পিঁয়াজখিনি ৰঙচুৱা হৈ আহোঁতে তাতে আলু আৰু বেঙেনাৰ জোখত এয়া দি দিছোঁ হালধি আধা চামুচ, ধনিয়া গুড়ি আধা চামুচ আৰু জিৰা গুড়ি আধা চামুচ, লগতে জলকীয়া গুড়ি দি ইয়াতে বেঙেনা আৰু আলুখিনি দি ভালদৰে লৰাই তাতে দি দিছোঁ নিমখ আৰু কাশ্মীৰী
ৰঙা জলকীয়া গুড়ি আৰু এইখিনি ধুনীয়াকৈ লৰাই ইয়াক ঢাকি দি দিম। এয়া 3 মিনিটমান পিছত ঢাকনাখন খুলি দিছোঁ আৰু চাওক সেইখিনি ধুনীয়াকৈ অকণমান লেৰেলি গৈছে। ইয়াক আকৌ এবাৰ ঢাকি দি থ'ম। এয়া চাওক আৰু এবাৰ ঢাকনাখন খুলি দিছোঁ আৰু ইয়াক ভালদৰে লৰাই দিছোঁ। ইতিমধ্যে বেঙেনা আৰু আলুখিনি পানীখিনি সম্পূৰ্ণ শুকাই গৈছে। ইয়াতে এতিয়া দি দিম এবাটি পানী। এই পানীখিনি দি আলু আৰু বেঙেনাখিনি সিজাৰ জোখৰে পানীখিনি দি ইয়াক আকৌ ঢাকি দি থ'ম। এয়া প্ৰায় 5 মিনিটমান পিছত এবাৰ খুলি দিছোঁ। পানীখিনি প্ৰায় শুকাই আহিছে আৰু এবাৰ ইয়াক ঢাকি দি সম্পূৰ্ণ পানীখিনি শুকাবলৈ দি দিম। এয়া পানীখিনি সম্পূৰ্ণ শুকাই গৈছে। ইয়াতে এতিয়া মই গৰম পানী দি দিছোঁ প্ৰায় 1.5 গিলাচমান। দি ইয়াক ভালদৰে উতলাবলৈ দিছোঁ। এয়া চাওক ধুনীয়াকৈ উতলি আহিছে আৰু আলুখিনিও সিজি গৈছে। ইয়াতে দি দিছোঁ মাছখিনি। এয়া মাছখিনি সম্পূৰ্ণ দি ইয়াক আৰু প্ৰায় 7 মিনিটমান ইয়াক হ'বলৈ দি থ'ম। এয়া চাওক মাছখিনি হৈ আহিছে, ওপৰত তেল ওপঙি উঠিছে। ইয়াকে বুজাইছে মাছখিনি হৈ গৈছে আলু বেঙেনাৰ সৈতে। এতিয়া জুইটো অফ কৰি দি দিম। এয়া তাতে দি দিছোঁ 3টামান কেঁচা জলকীয়া গোন্ধটোৰ কাৰণে। কেঁচা জলকীয়াৰ গোন্ধটো বৰ ধুনীয়া হয় আঞ্জা হোৱাৰ আগতে দিলে। এয়া মোৰ আঞ্জাখিনি হৈ গৈছে আৰু অলপ ঠাণ্ডা হৈ আহিছে। ইয়াক এতিয়া মই পৰিৱেশন কৰাৰ কাৰণে বাটি এটাত উলিয়াই লৈছোঁ। চাওক কি ধুনীয়া কালাৰ হৈছে, লগতে দেখাতো যেনেকুৱা হৈছে খাবলৈ সিমানে স্বাদিষ্ট হয়। সি ভাতৰ লগত খাবলৈ বৰ ভাল। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।